এইটো হৈছে আপোনাৰ মাংস হয়, ছাগলী মাংস। এইটো আপোনাৰ আলু, ফ্ৰেঞ্চবিন, এইফালে পিঁয়াজ। এইটো হৈছে তেজপাত হয়। এইটো হৈছে লং, ইলাইচি, আপোনাৰ কাজু বাদাম আছে। এইফালে আছে বিলাহী, লং, ইলাইচি আৰু আপোনাৰ এই জলকীয়া অলপ দি তেল অলপ ভাজিব লাগিব ধুনীয়াকৈ। আৰু তাৰপিছত কিবাটো লগাব লাগিব, এই পিঁয়াজটো দি আপোনাৰ ধুনীয়াকৈ আগতে ভাজি ল'ব লাগিব। এতিয়া লগাই আপোনাৰ ৰং গুড়ি লগাইছোঁ, এইটো হালধি লগাইছোঁ আৰু চব বস্তু লগাব লাগিব। এইটো আপোনাৰ কিবা জিৰা লগাইছোঁ। এতিয়া এইটো ধুনীয়াকৈ অলপ ভাজিব লাগিব, কাৰণ ধুনীয়া হ'ব লাগিব। পুৰা চেন আহিছে, ধুনীয়াকৈ ভাজিব লাগিব। তাৰপিছত লগাব লাগিব মাংসটো লগাব লাগিব এতিয়া, কাৰণ যিহেতু সিজিব লাগিব ধুনীয়াকৈ। মাংসটো লগাই এতিয়া ধুনীয়াকৈ ভাজিব লাগিব। মাংসৰ ভিতৰত মানে তেলখিনি সোমাব লাগিব ধুনীয়াকৈ ভজাৰ পিছত এই লগাব লাগিব আপোনাৰ কিবা ফ্ৰেঞ্চবিন কেইটা লগাব লাগিব, ফ্ৰেঞ্চবিন আলু কেইটা লগাব লাগিব। চাওক এতিয়া ফ্ৰেঞ্চবিন আলু লগাইছোঁ, কাৰণ ভাল লাগিব চাগে খাবলৈ। আজি ফাৰ্ষ্ট টাইম এনেই বনাই চাইছোঁ, কাৰণ তেনেকৈ বনাই পোৱা নাই বাৰু। আপোনালোকে বনাই খাব পাৰে, এইটো নিজে ঘৰত বনাব পাৰে। বেছি বস্তু নালাগে বাৰু, বেছি বস্তুৰ প্ৰয়োজন নাই, কাৰণ আলু আছে, ইয়াতে পিঁয়াজ আছে, ফ্ৰেঞ্চবিন আছে আৰু অলপ মাংস লগাব লাগিব, আৰু বেছি বস্তু তেনেকৈ লগোৱা নাই। ধুনীয়াকৈ উতলি আছে। কৰিবই নাজানে, বনাবই নাজানে, ইমান ধুনীয়া চব্জি। এয়া ভাতৰ থালি ৰেডি হৈ গ'ল। এয়া বাতি দুটা আছে, এতিয়া কাঁহী এখন আছে, কাঁহৰ কাঁহী। চব্জি ধুনীয়া হৈছে না, খাবলৈ ভাল হ'ব। ভাল হ'ব ধুনীয়াকৈ